হেল্ল' গাইজ, আপোনালোক সকলোকে নমস্কাৰ। আৰু মোৰ আজি মনটো বহুত ভাল লাগি আছে, কাৰণ মোৰ আজি 100টা ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল। আৰু যিসকল লোক আমাৰ ৰংমন ভাই পৰিয়ালৰ লগত জড়িত হৈ আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকল লোক নতুনকৈ আহিছে আৰু মোৰ এই ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি 1000টা ছাবস্ক্ৰাইবাৰ্ছ হোৱাত সহায় কৰে। আৰু আজি হ'ল 31 জানুৱাৰী, Me-Dam-Me-Phi, আৰু আমি Me-Dam-Me-Phiলৈ গৈছিলোঁ। তাৰে এটা সৰু ভিডিঅ' হয়, আপোনালোকে শেষলৈকে চাই থাকিব দেই। গাইজ, এইফালে আমি Me-Dam-Me-Phi হোৱা জেগা পাই গ'লোহি। সেইফালে চাওক। আৰু ঠাইডোখৰ হৈছে আমাৰ খোৱাং দুলীয়া লাহোৱাল গাঁও। 12খন গাঁৱৰ সহযোগত এবাৰ Me-Dam-Me-Phi উদযাপন কৰিছে। সেইফালে চাওক। পূজা কৰি আছে। এইফালে ককাহঁত আছে, ধুনীয়াকৈ পূজা চূজা কৰি আছে। সেইফালে চাওক। আমি আলোচনা চক্ৰৰ কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। গতিকে গাইজ, এই ঘৰটোক চাওচেং ৰেং বুলি কোৱা হয়, আৰু ইয়াতে মৃতক দেৱতাসকলক পূজা কৰা হয়। মঞ্চলৈ আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। গাইজ, এইফালে প্ৰদৰ্শনী ক্ষেত্ৰ আছে। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। গাইজ, এফালে জকা আছে। আৰু এফালে মুগাৰ সাজপাৰ আছে। আৰু এইখিনি কিতাপ বিক্ৰী কৰিবলৈ থৈছে। আৰু এইফালে কাঠৰ খোৱা চুখাই, আৰু এইফালে বগলী, আৰু এইটো কাঠৰ গড়, আৰু এইবিলাক কাঠৰ হৰিণা আৰু বগলীবিলাক আছে। গাইজ, আৰু এইফালে চব জাকৈ আছে, খালৈ আছে, ডলা আছে। আৰু এইখন চক কিমান ডাঙৰ হেংদাং। আইও মাই। আৰু এইটো চক কেটেলা পহু। গাইজ, এইফালে গাহৰি মাংস, আৰু এইফালে চাউল, নিমখ, আৰু এইফালে পকা মিঠৈ, আৰু এইফালে ঢেৰ বস্তু সজাই থৈ দিছে। ব'লক এতিয়া বাহিৰলৈ যাওঁ। গাইজ, এইফালে খানা বনাইছে। সেইফালে চব। গাইজ, এইফালে আন্টি চাহ বনাইছে। সেইফালে চাওক মোৰ পিছফালে।
এনেকৈ ব'লক এফালে চাওক আহোমসকলৰ নৃত্য পৰিৱেশন কৰি আছে এফালে লাও পানী দি আছে এফালে চাওক এফালে বাহিৰতে চাই আছে এফালে খাবলৈ লৈছো মাংস আছে পানী পানী মানুহ লাইন আমি মেডাম-মে-ফি খাই ঘৰ পাই গ'লোহি মেডাম-মে-ফিৰ লগত যিসকল লোক জড়িত হৈ আছে সমূহ কৰ্মকৰ্তালৈ ৰংমন ভাই পৰিয়ালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও যেন তেওঁলোকে আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখে তাৰে কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই বাই